নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আগতেই চাকৰি হৈ যোৱা আসাম পুলিচৰ AB UBৰ ফাইনেল কাট অফ লিষ্টটো চাম আৰু তাৰপিছত আমি ডিছকাছ কৰিম শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফাইনেল কাট অফ লিষ্ট চাম আৰু এই লিষ্টটো চাই আজি আমি এক্সপেক্টেড এটা কাট অফ লিষ্ট যিটো ফিজিকেল আৰু ৰিটেনৰ মিলাই যিটো কাট অফ লিষ্ট হ'ব এই এক্সপেক্টেড এটা কাট অফ লিষ্টৰ বিষয়ে আলোচনা কৰিম। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাব, আগতে হৈ যোৱা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফাইনেল কাট অফ কিমান আছিলে। ফাইনেল কাট অফ আছিলে ধৰক জেণ্ডাৰ মেলৰ কাৰণে কেটেগৰী কি আছিলে, UR কেটেগৰীত ফাইনেল কাট অফটো আছিলে তলত আছিলে 62, তলত কিমান আছিলে 62ৰ পৰা লৈছিলে 62.04ৰ পৰা লৈছিলে আৰু একেবাৰে ওপৰলৈ কিমানলৈকে গুচি গৈছিলে 68.98 লৈকে গুচি গৈছিলে। এতিয়া আপোনালোকে ভাবিব পাৰিছে চাগে এই বছৰটোত কাট অফ কিমান যাব। ধৰক যদি এক্সপেক্টেড কাট অফ এটাৰ কথা কৈছোঁ, ধৰক যদি আপোনালোকৰ 65ৰ পৰা 70 প্লাছ আছে তেতিয়াহ'লে আপুনি ছেফ জোনত আছে, আপুনি চিন্তা কৰিব নালাগে। এইটো এটা এক্সপেক্টেড কাট অফ, এইটোৱে হ'ব এইটো নহয়, এইটো হ'ব পাৰে। কিন্তু যদি আপোনালোকৰ এই 65ৰ পৰা 70ৰ ভিতৰত আছে তেতিয়াহ'লে UR কেটেগৰীত আপুনি ছেভ আছে বুলি ভাবিলে হ'ল। এতিয়া ফিমেল কেণ্ডিডেটৰ কাৰণে চাব, ফিমেল কেণ্ডিডেটৰ কাৰণে কিমান কাট অফ গৈছিলে। তলৰ কিমানৰ পৰা লৈছিলে 47.60ৰ পৰা লৈছিলে আৰু একেবাৰে ওপৰলৈ গুচি গৈছিলে 55.54 ইমান আছিলে। এতিয়া চাব, এইটো আছিলে শোণিতপুৰ ডিষ্ট্ৰিক্টত আগতে হৈ যোৱা চাকৰি ফিমেল কেণ্ডিডেটৰ UR কেটেগৰীত আছিলে। এতিয়া যদি আপুনি এক্সপেক্টেডৰ কথা কওঁ তেতিয়াহ'লে যদি আপোনাৰ 52ৰ পৰা যদি 58ৰ ভিতৰত আছে তেতিয়াহ'লে আপুনি ছেফ জোনত আছে, মানে এইটোৱে হ'ব, এইটো খাটাং নহয়, ইয়াৰ ওপৰতো যাব পাৰে আৰু ইয়াৰ তলতো যাব পাৰে। এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কেটেগৰী ৱাইজ OBC আৰু MOBC চাওঁ তেতিয়াহ'লে জেণ্ডাৰ মেলৰ ক্ষেত্ৰত কিমান কাট অফ গৈছিলে, কিমানৰ পৰা লৈছিলে 60.06ত তলত আছিলে ইমানৰ পৰা লৈছিলে আৰু একেবাৰে ওপৰলৈ কিমান আছিলে 61.94 আছিলে একেবাৰে ওপৰলৈ। যদি আমি এই বছৰৰ এক্সপেক্টেড কাট অফৰ কথা কওঁ তেতিয়াহ'লে যদি আপোনাৰ 64ৰ পৰা যদি আপোনাৰ 68 নহ'লে 69ৰ ওপৰত আছে তেতিয়াহ'লে আপুনি ছেফ জোনৰ ভিতৰত আছে, এইটো প্লাছ আছে তেতিয়াহ'লে আপুনি ছেফ জোনৰ ভিতৰত আছে। এইটোৱে খাটাং নহয় যে এইটোৱে হ'ব, এইটো বাঢ়িবও পাৰে আৰু কমিবও পাৰে, জাষ্ট এইটো এটা এক্সপেক্টেড কাট অফৰ কথা কৈছোঁ। এতিয়া ধৰক ফিমেলৰ কাৰণে কিমান গৈছিলে, ফিমেলৰ কাৰণে গৈছিলে 43ৰ পৰা চাকৰি লৈছিলে 43.12ৰ পৰা কিমানলৈকে গুচি গৈছিলে 45.78 লৈকে গুচি গৈছিলে। এতিয়া ধৰক এই বছৰত যদি ফিমেল কেণ্ডিডেটৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত গুচি যাব তেতিয়াহ'লে ধৰক 45ৰ পৰা যদি ফিমেল কেণ্ডিডেট 50ৰ ভিতৰত আছে তেতিয়াহ'লে আপুনি ছেফ জোনৰ ভিতৰত আছে, আপুনি টেনশ্যন কৰিব নালাগে। এইটো বাঢ়িবও পাৰে আৰু কমিবও পাৰে, এইটোৱে হ'ব, এইটো কথা নহয়, এইটো এটা জাষ্ট এক্সপেক্টেড বুলি কৈছোঁ। তেতিয়াহ'লে এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমি কেটেগৰী ৱাইজ চালে SCৰ আমি চাওঁ। এতিয়া মেল কেণ্ডিডেটৰ কাট অফ কিমান গৈছিলে 59.22ৰ পৰা চাকৰিত লৈছিলে আৰু একেবাৰে ওপৰলৈ কিমান গৈছিলে, একেবাৰে ওপৰলৈ গৈছিলে 61.20 ইমান আছিলে। ইমানৰ পৰা আগতে হৈ যোৱা আসাম পুলিচৰ ইণ্টাৰভিউত চাকৰি লৈছিলে। এতিয়া ধৰক এই বছৰত এক্সপেক্টেড এটা কাট অফ ধৰিলে কিমান হ'ব, যদি আপোনাৰ 61ৰ পৰা ধৰক 65ৰ ভিতৰত আছে তেতিয়াহ'লে আপুনি ছেফ জোনৰ ভিতৰত আছে, আপুনি টেনশ্যন কৰিব নালাগে। এইটো জাষ্ট এটা এক্সপেক্টেড কাট অফ, এইটোৱে হ'ব, এইটো কথা নহয়, এইটো কমিবও পাৰে আৰু বাঢ়িবও পাৰে। এতিয়া আমি ফিমেল কেণ্ডিডেটৰ কাৰণে চাম, ফিমেল কেণ্ডিডেটৰ কিমানৰ পৰা লৈছিলে। ফিমেল কেণ্ডিডেটৰ বেছি ডিফাৰেঞ্চ নাই, ফিমেল কেণ্ডিডেটৰ লৈছিলে 43.37ৰ পৰা লৈছিলে আৰু একেবাৰে ওপৰত কিমান আছিলে, একেবাৰে ওপৰত আছিলে 43.44। এতিয়া ধৰক যদি আপোনাৰ 45ৰ এক্সপেক্টেড কাট অফৰ কথা কৈছোঁ, যেতিয়া যদি আপোনাৰ 45 প্লাছ আছে তেতিয়াহ'লে আপুনি ছেফ জোনত আছে, আপুনি ইমান চিন্তা কৰিব নালাগে। যদি আপোনাৰ 45 প্লাছ ধৰক 45ৰ প্লাছ আছে তেতিয়াহ'লে আপুনি চিন্তা কৰিব নালাগে। এতিয়া চাওক শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ST হিলছ এৰিয়াৰ কাট অফৰ বিষয়ে। জেণ্ডাৰ মেলৰ কাৰণে কাট অফ কিমান গৈছিলে, কিমানৰ পৰা চাকৰিত লৈছিলে 54.22ৰ পৰা তলত ইমানৰ পৰা লৈছিলে আৰু একেবাৰে ওপৰলৈ কিমানলৈকে
গুচি গৈছিলে 58.22 লৈকে গুচি গৈছিলে এতিয়া ধৰক আমি এটা এক্সপেক্টেড কাট অফ এতিয়া ধৰিলে কিমানৰ পৰা এবাৰ চাকৰি দিব এবাৰ কোৱেশ্চন ইমান টাফ হোৱা নাই সহজে আহিছে গতিকে সকলোৰে ৰিটেন এক্সামটো ভাল হৈছে সেইকাৰণে কাট অফটো এতিয়া আগৰ নিচিনা হ'ব এতিয়া অলপ বাঢ়িব কাট অফটো ধৰক এতিয়া যদি আপুনি 57ৰ পৰা 63 ইমানৰ ভিতৰত পাইছে তেতিয়াহ'লে আপুনি সেফ জোনৰ ভিতৰত আছে আপুনি ইমান চিন্তা কৰিব নালাগে এই কাট অফটো বাঢ়িবও পাৰে আৰু কমিবও পাৰে কিয়নো এইটো এটা জাষ্ট এক্সপেক্টেড কাট অফ হয় এইটো এতিয়া চাব ST হিলছ এৰিয়াত ফিমেলৰ কাট অফ কিমান গৈছিলে ফিমেলৰ কাট অফ গৈছিলে জাষ্ট 33.22 ইমানৰ পৰা চাকৰি দিছিলে ST হিলছ এৰিয়াত ফিমেলক এতিয়া যদি আপোনাৰ 40 আছে তেতিয়া ধৰক 40ৰ ভিতৰত আছে তেতিয়াহ'লে আপুনি চাকৰি পাই যাব আপুনি ইমান চিন্তা কৰিব নালাগে এতিয়া শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমি কেটেগৰী চালে ST প্লেন এৰিয়াৰ জেন্ডাৰ মেলৰ কাট অফ কিমান গৈছিলে তলৰ কিমানৰ পৰা লৈছিলে 60.77ৰ পৰা লৈছিলে আৰু একেবাৰে ওপৰত কিমানলৈকে গুচি গৈছিলে 61.86 লৈকে গুচি গৈছিলে এতিয়া আমি যদি এক্সপেক্টেড কাট অফৰ কথা কওঁ তেতিয়াহ'লে যদি ধৰক যদি আপুনি 60ৰ পৰা 68ৰ ভিতৰত যদি আপোনাৰ আছে তেতিয়াহ'লে আপুনি সেফ জোনৰ ভিতৰত আছে আপুনি ইমান চিন্তা কৰিব নালাগে এইটো কাট অফ জাষ্ট কমিবও পাৰে আৰু বাঢ়িবও পাৰে আপোনালোকে এইটোৱে হ'ব এইটো খাটাং নহয় এইটো কমিবও পাৰে বাঢ়িবও কাৰণে পাৰে কিয়নো এইটো এটা জাষ্ট এক্সপেক্টেড কাট অফ হয় এতিয়া চাব ফিমেলৰ কাৰণে কিমানৰ পৰা চাকৰি দিছিলে ফিমেলক চাকৰি দিছিলে 44.12ৰ পৰা চাকৰি দিছিলে আৰু কিমানলৈকে গুচি গৈছিলে 44.96 লৈকে গুচি গৈছিলে এতিয়া ধৰক যদি ফিমেলৰ এতিয়া যদি কাট অফটো চাওঁ তেতিয়াহ'লে এক্সপেক্টেড কাট অফটো চাওঁ তেতিয়াহ'লে যদি আপোনাৰ 45ৰ পৰা 50ৰ ভিতৰত আছে তেতিয়াহ'লে আপুনি চাকৰি পাব তেতিয়া ইমান টেনশ্যন কৰিব নালাগে এইটো কাট অফ এক্সপেক্টেড কাট অফে এইটোৱে হ'ব এইটো নহয় জাষ্ট আপুনি ইমানত থাকিলে আপুনি ইমান টেনশ্যন কৰিব নালাগে আপুনি এতিয়া ধৰক আমি ওভাৰঅল কাট অফৰ বিষয়ে ডিছকাছ কৰিম আপুনি যিকোনো কেটেগৰীৰ হ'লে এইটোত যদি আপোনাৰ ইমান নম্বৰ আছে তেতিয়াহ'লে আপুনি টেনশ্যন কৰিব নালাগে ধৰক যদি আপোনালোকৰ 65ৰ পৰা 70 ইমান নম্বৰ আছে তেতিয়াহ'লে আপুনি কোনো টেনশ্যনেই কৰিব নালাগে আপুনি যিকোনো কাষ্টৰ হ'লে আপুনি চাকৰি পাই যাব এভাৰেজ যদি আপোনাৰ 65ৰ পৰা 70ৰ ওপৰত আছে তেতিয়াহ'লে আপোনাৰ চাকৰি নিশ্চয় হ'ব আপুনি ইমান টেনশ্যন কৰিব নালাগে এইটো জাষ্ট এটা এক্সপেক্টেড কিন্তু যদি আপোনালোকৰ 65ৰ ওপৰত আছে তেতিয়াহ'লে আপোনালোকে ইমান টেনশ্যন কৰিব নালাগে কিয়নো এইবাৰ কুৱেশ্যন ইমান টাফ হোৱা নাই সহজে আহিছে সেইকাৰণে এইবাৰ কাট অফ অলপ আগৰ নিচিনাকৈ নহ'ব এতিয়া বাঢ়িব কিয়নো কুৱেশ্যন সহজে আহিছে সকলোৰে এক্সামটো ভাল হৈছে এতিয়া ফিজিকেল আৰু ৰিটেন দুয়োটা টেষ্ট মিলাই আপোনালোকৰ ফাইনেল কাট অফটো হ'ব গতিকে দুয়োটা মিলাই যদি আপোনাৰ 60ৰ পৰা 70ৰ ভিতৰত আছে নহ'লে 70ৰ ওপৰত আছে তেতিয়াহ'লে আপুনি নিশ্চয়কৈ চাকৰি পাব আপুনি ইমান টেনশ্যন কৰিব নালাগে এতিয়া আজিৰ কাৰণে ইমানেই আছিল চ' আপুনি কমেণ্টত নিজৰ মতামত আগবঢ়াব যে কিমান কাট অফ যাব এই বছৰৰ চ' আজিৰ কাৰণে ইমান আছিলে নেক্সট ভিডিঅ'ত লগ পোৱাকৈ আজিৰ কাৰণে বা যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি এই ভিডিঅ'টো লাইক কৰা নাই চ' প্লিজ লাইক কৰি দিব